দিব মোৰ এগেইনষ্টত। গাঁৱৰ ৰাইজে ধমকি দিছে? নাই দিয়া, খবৰটো আগতীয়াকৈ জনাইছো। তুমি মোৰ ঘোল খান্দি নে শাল পুতিহে? ইমান মৰম যে। মৰম নহয়, সন্মান নাযাওক বুলি কৈছো। কোৱাটো মোৰ দায়িত্ব। আচ্ছা, জানিব পাৰোনে কি কাৰণে গাঁৱৰ ৰাইজে মোৰ ওপৰত কেছ দিব? আপুনি গাঁৱৰ ৰাইজৰ কাম নকৰি ৰথিন বৰাৰ পাছে পাছে ঘূৰিব। এখন চাৰ্টিফিকেটৰ বাবে আপোনাৰ ঘৰলৈ 10 বাৰ যাব লাগে। পইচা নিদিলে চাৰ্টিফিকেট নিদিয়ে। প্ৰমাণ? প্ৰমাণ মাটি ফুটি নোলায়, বহুতৰ হাতত আছে। টকা লোৱা? কি লোৱা কি দিয়া সকলো থানাত দেখিলো। বতাহত কথা ঘূৰাই আছাহে তুমি, একোডাল কৰিব নোৱাৰা। পাৰিম নে নোৱাৰিম সময়ত জানো। মাথো সময় থাকোতে ৰাইজৰ মানুহ ৰাইজৰ মাজলৈ ঘূৰি আহো। নহলে ভুৱা দৰা অনা, গৰীব ঠগি মাটিৰ কাগজত চহী কৰাবলৈ খোজা, সকলো সাঙুৰিবলৈ সময় নালাগিব। এইডাল কৰিবা বলো, বুজিলে ভাল, বুজিলে আৰু আহো। এইবোৰ ধমকিত মই কেয়াৰ নকৰো। কি কৰা কৰি থাক। ব্যৱস্থা কৰি আছো, কিন্তু কষ্ট হব। কাম নাই চালা। নাই এতিয়াই বৰালি মাছ নালাগে, লোকেল মাছ অকণমান দিলে হ'ল। 15 কিলোমান দিলে হ'ল। বিহু গ'লতো, মানুহে বেছি মাছ মাংস নাখায় এতিয়া। ঠিক আছে দিয়ক দাদা, আকৌ লগ। কি হ'ল? ভিন্দৰ লগত আকৌ কিবা লাগিল? লাগিবলৈ কি আছে? ফাঁকি পাছ মানুহৰ লগত এতিয়াও মিছা মাতি আছে। তাইক খং নকৰাকৈ বুজাবি কিন্তু। সেই মানুহটোৱে বুজালে বুজিব কিবা? নুবুজে। তেখেতে নিজৰ স্বাৰ্থৰ বাহিৰে একো নুবুজে। কেৱল শত্ৰুতা কৰিব জানিলে আৰু ষড়যন্ত্ৰ কৰিব জানিলে। মই বিশ্বাসত ল'ব নোৱাৰা হলি। বাকী মানুহবিলাকে যে একেবাৰে বিশ্বাসত নল'ব এতিয়া। চাবি, সেই মানুহজনে ক'তো ঠাই নাপাব। খাও দিছা, ঘৰৰ মানুহটোৰ প্ৰতি এই মনোভাৱ। মোক আৰু লাগে কি হা? সেয়া আপোনাৰ কাৰণে হৈছে দিন। আমি আপোনাৰ ভালটো বিচাৰোঁ। এখন ফাল্টু মাৰ্কা দোকান দি নিজকে মহাজন বুলি ভাবি ল'লা নেকি? দুদিন পাছত যেতিয়া দোকানত লাল বাতি জ্বলিব, তেতিয়া ভাষণ দিবা মোক। আপোনাৰ এই কথাটো মই আশীৰ্বাদ হিচাপে ল'ম। আকৌ ভাষণ দি থকা ভাষণ। কিন্তু মই যেতিয়া হাতে কামে কৰি দেখুৱাম, গৌৰীৰ মাটি যেতিয়া মোৰ নামত লিখি মই কোটিপতি হম, তাৰ পাছত নিজে কষ্ট কৰি আপুনি একো কৰিব কিয় নোৱাৰে? নকৰো, মোৰ বুদ্ধিৰে কৰিম। বুদ্ধি নহয়, এইবোৰ মা পৰ্যাৰ উপায়। মই এইটো ভুল নকৰিব। মাৰ গাত হাত নিদিব, নহ'লে কিন্তু ময়ো এই সম্পৰ্ক পাহৰি যাম। আমাৰ সা সম্পত্তি টকা পইচা নাথাকিব পাৰে, কিন্তু সন্মানকণ আছে। তাকো যদি কোনোবাই উৰাব খোজে নহয়, লাজ পাওঁ আমি। আপুনি এজন সন্মানীয় মানুহ, ভাবিব লাগে কিছুমান কথা। এনেই ৰাস্তাত ৰৈ ছাৰৰ সৈতে কথা পতাত এনেকুৱা কি হ'ল ববিতা? বেলেগ একো হোৱা নাই। মানুহে বিধৱা বোৱাৰীয়ে ৰাসলীলা কৰা বুলি ক'ব। গৰিমা,
কান্দিছে কিয়? নাই নাই কন্দা, এনেইহে মই বহিছিলোহি। নাই কন্দা যদি চকুতে আঁকি মাও ৰতিনৰ কথা ভাবি আছা। মা দেউতালে খুব মনত পৰিছে দেউতা। মোক এনেকৈ এৰি থৈ কিয় গুচি গ'ল? মই কষ্ট পোৱাটো বিচাৰিছিলে নেকি মা দেউতাই? নাপায়, তেনেকে কিয় কৈছা? নহলে কিয় এৰি গ'ল মোক? নাভাবিলে কিয় মই কেনেকৈ থাকিম? মামাক জনা নাছিলে মায়ে, নিজৰ ককায়েক আছিলে দেখোন। সেইটো এটা এক্সিডেণ্ট আছিলে। কিয় সেইবোৰ ভাবি নিজকে কষ্ট দিছা মা? মা দেউতা গুচি গ'ল, ঋষিও আঁতৰি গ'ল, ববিতাও লাহে লাহে মোৰ পৰা আঁতৰিছে। জীয়াই থাকো কাৰ বাবে দেউতা? মা দেউতাৰ বাবে, আমাৰ বাবে। চোৱা মা, সমস্যাৰ সমষ্টি জীৱন। কাৰ জীৱনত সমস্যা নাই? কাৰ জীৱনত কষ্ট নাই? সমস্যাৰ সমাধান আছে, কষ্ট নোহোৱা হোৱাৰ উপায় আছে। চকুৰ পানীয়ে কিন্তু কষ্ট সমস্যাৰ এটা নোহোৱা নকৰে। আগলৈ খোজ দিলেহে নোহোৱা হয়। সাহসটো কমি গৈছে দেউতা। মামাক বাৰে বাৰে বিশ্বাস কৰিছো, আৰু মামাই মোৰ বাৰে বাৰে বিশ্বাস হেৰুৱাইছে। সেই বিশ্বাস ভাঙি তোমাক শক্তিশালীহে কৰিছে। মানুহ চিনি পাইছা। ঘৰলৈ আহা। দেউতা, কোৱা। আমাৰ ববিতা আগৰ দৰে হ'ব ন? হ'ব, মোৰ ছোৱালীহে তাই। বেয়া চিন্তা কিছুমান মগজুত সোমাইছে, ওলাব। সময় দিয়া। আৰু সময়ে যদি ঠিক কৰিব নোৱাৰে, সেইখন তাইৰ কমাল হ'ব। মোৰ ঘৰলৈ যাবলৈ মন যোৱা নাই। যাব লাগিব, পলাব নোৱাৰে গৰিমা পৰিস্থিতিৰ পৰা। আহা। কি চাইছা? মোৰ দেউতাই মোক এনেকৈ মৰম কৰিলেহেঁতেন ন? মইনো কোন? তোমাৰ দেউতাই। এই নকওঁ কিয়, কি কৰিবি? গাত আপোনাৰ জোৰ যিমান আছে সমানে মোৰো আছে। ভাইটিটা অকণমান মনে মনে থাকচোন প্লিজ। তাৰমানে কি তই পাৰিবি? হা পাৰিবি? তাৰ গাত হাত তুলিলে তোমাৰ নভাবি ৰচোন, মই কাক মাৰ তই? হা কাক মাৰ তই? কি কৰিছে এইবোৰ? কি কৰিছে? পাগল হৈছে নেকি আপুনি? কিয় মাৰিছে ইয়াক এনেকৈ? মোৰ ঘৰত থাকিলে ই কুকুৰৰ দৰে থাকিব লাগিব। হ'লে আপোনাৰ ঘৰত থকাৰ মোৰ ইচ্ছা নাই। কেৱল মাৰ কাৰণে এইখন ঘৰত থাকিবলগীয়া হৈছে মই। এতিয়া কোনো সমস্যা নাই, ওলাই যাম। ভাইটি, তই যাব নোৱাৰো প্লিজ। এনেকুৱা নকৰিবিচোন প্লিজ। যোৱাটোতো মই জানেই, নোৱাৰো তই যাব। কিন্তু দিলেও এই কথাটো মাৰি আমাৰ মাজত থকা সন্মানৰ ৱালখন আপুনি ভাঙি পেলালে। এতিয়া যদি কেনেবাকৈ মাৰ গাত এটাও আঁচোৰ পৰে ন, আৰু মই একো নহয় মাৰি পেলাম। কি মোক পাৰিবি তই? হা মোক পাৰিবি তই? হা মোক পাৰিবি? নকৰিব কিন্তু সহ্য এটা সীমা থাকে। সীমা চেৰাই গলে যুঁজি লাভ নহব। আৰু আপোনাতকৈ জোৰ বেছি আছে মোৰ গাত। দেখিলা, তোমাৰ সন্মুখত তোমাৰ ভাইৰে মোৰ গাত হাত দিছে। আৰম্ভ কোনে কৰিছিলে? ভাইটি, ভাইটি শুনচোন, তই যাব নোৱাৰো। এইখন ঘৰত মোৰো অধিকাৰ আছে। তোৰহে আছে।
মোৰ নাই নহয়। মই ইয়াত নাথাকিম বুলিয়ে দোকানত বিচনা ঠিক কৰি থৈছো। ভালেই হ'ল। যোৱাটো ফাইনেল কৰিবলৈ কাৰণ এটা পাব। ভাইটি শুনছোন তই। ভাইটি ভাইটি তই যাব নোৱাৰ। ভাইটি তই আগতো ৰখিছিলি বা এতিয়া তোৰ কথা মানিছিলো, কিন্তু এইবাৰ নোৱাৰি। এইখন মোৰো ঘৰ হয়। তোৰ ঘৰ বুলি ময়ো মানো বা, কিন্তু এইখন ঘৰত থকাৰ মোৰ অধিকাৰ নাই। মই কৈছো নে তই যাব নোৱাৰ বুলি। চা বা চা, মই দোকানত থাকিম বুলি তইতো জানিছিলি। সেইকাৰণে তই নিজে বিচনা চাদৰ গাৰু এইবোৰ কিনি দিছিলি। কিন্তু ভাল হোৱা বুলি ভাবিয়ে মই দোকানত নাথাকি ইয়াত থাকিলো। এতিয়া সকলো জানিলো যেতিয়া দোকানতে থাকিম। তই বেয়া পাইছ কিয়? এনেই গুচি যোৱা হলে মানি ললোহেঁতেন। এনেকৈ তোক অপমান কৰি সেইখন ঘৰৰ পৰা যাবলৈ বাধ্য কৰালে ভিনিয়েৰে। আৰু মোৰ অপমানৰ কি? তেওঁ মোৰ ওপৰত হাত উঠোৱা নাছিল। বাধ্য কোনে কৰাইছিলে? বাহ, ভাই যে হাতখন মাফ। বাৰে বাৰে আপুনি তাক গঠিয়াই আছিল, তথাপি সি সহ্য কৰি আছিল। গতিয়ে গোটেই তাক পেলাই দিছিল, তথাপি সি মনে মনে আছিল। ভিতৰলৈ আহিব নোৱাৰি নিজে জোকাই মাৰ খাই লৈছে। তাৰমানে চব দুখ মোৰ। আপোনাৰ। ঠিক আছে, তথাপি কিন্তু ইয়াত থাকিব নোৱাৰে। এই ওলা ওলা ইয়াৰ পৰা। ৰবি ভাইটি, মই দোকানতে থাকিম বা। মন গলে কেতিয়াবা দোকানলৈ যাবি। কেতিয়াবা নহয়, কেতিয়াই যাম। একেবাৰে যাম। কি? কিন্তু তই বাহিৰতে ৰহ, মই বেগটো লৈ আহোঁ। মালবিকা, বাহিৰা বুজোৱা। তাই বৰ কষ্টত আছে অ। কষ্টত থাকিলে বুলিয়ে ৰাস্তা ঘাটে পাগলৰ দৰে বহি থাকিবগে নেকি? ঘৰত বহি থাকিলে তই মই কিবা সুধিম বুলি ওলাই গৈছিলে চাগে। মানুহক বদনাম কৰাৰ সুবিধা দিবলৈ তাত বহি আছে। তই এইটো ঘৰত কথা কৈছ যে? তাইৰ প্ৰতি মোৰ ভাল ভাৱ কমি গৈছে। অ, কাৰণটো চাগে আমাৰ মুনু। হে, জীয়াৰৰ মুখ বেছিকৈ লাগিছে। নাই লগা মোক, কিন্তু গৌৰীৰ কিছুমান কথা মোৰ ভাল লগা নাই। কেনেকুৱা কাম ভাল লগা নাই? সেই ৰাস্তাত ৰৈ SSR লগত কথা পাতি থকা। কোনোবাইতো কৈছে। কোনে কৈছে? কৈছে আৰু কোনোবাই। এই কোনোবাখিনিৰ কাৰোবাৰ গৌৰীৰ দৰে অৱস্থা হওকচোন। গৌৰীৰ দৰে আপোন মানুহ হেৰুৱাই অকলশৰীয়া হওকচোন। তাৰ পিছত চাওঁ কোনে কাৰ পদূলিত গৈ কি কৰিছে চাই ফুৰক। মই কৈছো। কি তই কৈছ? গৌৰীয়ে বন্ধ ৰুমত কাৰোবাৰ লগত কথা পাতি আছিলে নেকি? ৰাস্তাত সকলোৱে দেখাকে চিনাকি মানুহৰ লগত কথা পাতি আছিলে। বিধৱাই কাৰো সৈতে কথা পাতিব নোৱাৰে বুলি নিয়ম হৈছে নেকি? বিধৱাই কাৰোবাৰ সৈতে কথা পতা মানে চৰিত্ৰহীন নেকি? নহয়, কিন্তু বেয়া দেই। ময়ো আছিলো ছাৰৰ লগত কথা পাতি থাকোতে। তাতে কি কথা পাতিছিলে কচোন? শুনা নাছিলো। নুশুনাকে কল্পনা কৰি কাহিনী মনত লাগি গলি। তোৰ চিন্তাধাৰাৰ পৰিমাণ ফল খাব কেতিয়া পৰা হ'ল? টকা পইচাৰে বহুত বেছি সুখ দি তোক পাগল কৰা নাছিলো, কিন্তু সংস্কাৰ দিছিলো, মানুহক বুজি পাবলৈ শিকাইছিলো। কিন্তু তই দেখোন মানুহেই হৈ নাথাকিলি।
কেনেকৈ কৈছে যে তোকো কৈছো তয়ো গৌৰীয়ে মা বুলি ভাবি থকা মানুহজনী হৈ থকা নাই সোনকালে মূৰৰ পৰা এইবোৰ গুচা নহলে চব হেৰুৱাবি কৈ থলো গৰিমা আজিৰ পৰা পৰাপক্ষত ভাবিবা এইখন ঘৰত তুমি আৰু তোমাৰ দেউতাৰহে আছে সুখী এতিয়া তুমি শান্তি পালা মনত মইনা ভিতৰলৈ যা কিয় ভয় কৰিব লাগে ক'ব লগাটো মই কমেই তোক ভিতৰলৈ যাবলৈ কৈছো নহয় ভিতৰলৈ যা আঁতৰক এইবোৰ কি বাৰে বাৰে ঘৰ এৰি যোৱাটো ভাল কথা জানো মানুহে নাহে আহিব আহিলে হাঁহক মোৰ একো নাযায় আঁতৰক সেই দোকানখনৰ সৰু বিচনাখনত দুটা কেনেকে শুবা দোকানত নাথাকো কৰবাত ভাড়াঘৰ লৈ থাকিম গাঁৱত ভাড়াঘৰ নোপোৱা নাপালে নাপাওক বিচাৰিলে পাই যাম নোপোৱাও তুমি ভালকেই জানা নাপালে স্কুল ঘৰতে থাকিম তথাপি এইখন ঘৰত নাথাকো আঁতৰক এইবোৰ কি পাগলামি মালবিকা পাগলৰ লগত থাকিলে পাগলামিয়ে কৰিব লাগিব সি মোক মাৰিছে এইটো কি সৰু কথা আৰু আপুনি কি কৰিছে সেইটো সৰু কথা মই খঙত মাৰিলো সি মোক ভাল পাই বাবে হাত ডাকিছে সি আপোনাতকৈ ডেকা ল'ৰা তাৰ খংটো আপোনাতকৈ বেছি তাৰপিছতে সি সহ্য কৰি আছে কিন্তু আপুনি কি কৰিলে আঁতৰক আহিবলৈ কোৱা কথা কি অ চৰি বুলি কৈ থাকিবলৈ কোৱা তাকে চাহ খোৱাই নাই যে মন ভৰি আছে চাহৰ বাবে জেগাই নাই মনে চাহ নাখায় খাবলৈতো মনটোৱে কয় খাবলৈ ববলৈ মনটোক জেগা নোহোৱা কৰি পেলালি তহঁতে মই মানুহৰ কথা ভাবিহে কৈছিলো এছাচাৰলৈ গৰীব বিয়া দিয়াত মোৰ কোনো আপত্তি নাই আপত্তিটো ৰাস্তাত কথা পতা মানুহে কিবা কোৱাটো আমি এখন সমাজত থাকো আমি সমাজত থাকো আচৰিত সমাজৰ কাৰণে দেখোন আমি এনেকে ঘৰ দুৱাৰ এৰি ভাড়াঘৰত আছো তাৰপিছতো সমাজৰ কথা কেনেকৈ মনলৈ আহিল গৰিমা গৰি মই এটা সিদ্ধান্ত লৈছো কি সিদ্ধান্ত First Doom. First Doom. That's what happens when you meet the business end of my fist. First Doom.
First Doom. First Doom. That's what happens when you meet the business end of my fist. First Doom.
First Doom. That's what happens when you meet the business end of my fist. First Doom. That's what happens when you meet the business end of my fist. First Doom.